তো আমাৰ ধোৱা মেলা এতিয়া হৈ গ'ল চাইকেলখন একদম নতুন কৰিলোঁ দেই বাইদেউ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। কাইলৈ মানে বিশ্বকৰ্মা পূজা আছে যিহেতু সেইটো কাৰণে মানে কাইলৈৰ কাৰণে বস্তু কেইটামান আজিয়ে বজাৰ কৰি কিনে লৈ আহোঁগৈ বুলি ভাবিছোঁ। কাইলৈ ৰাতিপুৱাই যিহেতু পাতি দিব লাগিব বিশ্বকৰ্মা পূজাটো আৰু তো আজিয়ে কেইটামান বস্তু লৈ আহোঁগৈ আৰু সকলোকে এডভান্সত মানে হেপী বিশ্বকৰ্মা পূজা। আৰু ব'লক তেনেহ'লে বস্তু কেইটামান বজাৰ কৰি লৈ আহোঁগৈ। ভিডিঅ'টো মানে কাইলৈ কৰি দেখাব লাগিব পূজা পাতি কেনেকৈ পূজা পাতল কেনেকৈ কৰিছোঁ মানে আজি মানে বজাৰটো কৰি থওঁ আগতীয়াকৈ মানে। তো ব'লক তেনেহ'লে। তো গেলামাল দোকান আহি কিনে পাই গ'লোহি। গেলামাল দোকানৰ পৰা মানে প্ৰথম চানা টানা কিবা কিবি লৈ লওঁ। তাৰপিছত আমাৰ টিঙা চাৰিআলি যাম। টিঙা চাৰিআলিৰ পৰা মানে ফুলৰ মালা চালা কিবা কিবি লৈ আহিব লাগিব আৰু ফল মূল অকণমান লৈ আহিমগৈ। গেলামাল দোকান পাই গ'লোহি। কলটো ইয়াতে আছে মানে কলটো ইয়াৰ পৰাই লৈ ল'ব লাগিব। এইখিনি মজা মজা কলহে। তাৰপিছত দোকানী কল ৰাখি দি দিয়া। কলটো মানে ইয়াৰ পৰাই লৈ লৈছোঁ আৰু তাৰপিছত আৰু এইবোৰ লৈ লৈছোঁ। মগু আছে, চানা আছে, কল। তো মালা আনিবলৈ মানে টিঙা চাৰিআলি যাম বুলি ভাবিছিলোঁ। টিঙা চাৰিআলি এতিয়া নগ'লেই হ'ব, সেই দোকানতে মালা পাই যাম বুলি কৈছে মানে। দোকানীয়ে চব বস্তু আনি থৈছে আৰু বিশ্বকৰ্মা যিহেতু তো ইয়াতে এতিয়া মালা এডাল চাই লওঁ কোনডাল মালা মানে পচন্দ হয় আৰু কোনডাল নহয়। এই চব মজা মজা মালা সেই। তাৰপিছত এইখিনি কোনডাল ভাল হ'ব দোকানী? কোনডাল ভাল হয় এইডালেই লৈ লওঁ চাগে। এইডাল লৈ লওঁ আৰু এইডাল লৈ লওঁ চাগে। আৰু ভাল আছে নেকি ইয়াতকৈ? নাই, ইয়াতকৈ ভাল নাই বুলি কৈছে। তো তাৰপৰা এডাল দি দিয়া আৰু ইয়াৰ পৰা দুডাল দি দিয়া, হৈ যাব ন? তো মানে মোৰ বাইকখনৰ কাৰণে এডাল, তাৰপিছত আৰু এটা বস্তু আছে মই আপোনালোকক কাইলৈ দেখাম বাৰু। তাৰ কাৰণে এডাল লৈছোঁ। তাত মানে গৈ মেলি আপোনালোকক দেখামগৈ এই পিন্ধোৱা মেলা আৰু তাৰপিছত আজি সেইটো নকওঁ মানে অলপ চলপ আৰু ছাৰপ্ৰাইজ। তো বস্তু লৈ হৈ গ'ল চব। এতিয়া তেনেহ'লে ঘৰলৈ যাব লাগে আৰু বিশ্বকৰ্মা পূজা যিহেতু মিঠাই এটা নিদিলে ভাল নালাগিব, হয় নাই বাৰু ৰাইজ? সেইটো কাৰণে মানে মিঠাই এটা ল'বলৈ মই দোকানত আহি গৈছোঁ। মানে ইমান ধুনীয়া ধুনীয়া মিঠাই আছে, কি ল'ম মানে এই বুনিয়াকৈ অলপ দি দিলে ভাল হ'ব নহয় জানো ৰাইজ? সেয়া বুনিয়াকৈ লৈ লৈছোঁ অলপ। তেনেহ'লে লৈ মেলি যাওঁ আৰু। তো ঘৰ আহি কিনে পাই গ'লোঁ বজাৰ চজাৰ কৰি মেলি। এইটো চাব পাৰে মানে কি ল'লোঁ আপোনালোককতো দেখালোঁৱেই আৰু মানে ফটোখন নাই দেখা যিহেতু, তো ফটোখন দেখাই দিছোঁ মানে কেনেকুৱা আনিলোঁ। তো এইখন চাব পাৰে, এইখন চাওক ফটোখন কেনেকুৱা লাগিছে কমেণ্ট কৰি কিনে জনাব দেই। মানে লৈ আহিলোঁ আৰু অলপ ভাল লাগিলে, চিম্পুলেই আৰু বৰ বেছি হেৰি নহয়। তো এইখন এতিয়া থৈ দিছোঁ আৰু তো এতিয়া বাইকখন আৰু ঠেলাখন আৰু মা চাইকেলখনে ধুই লওঁগৈ যিহেতু মানে কাৰেণ্টটো আছে ভালকৈ। তো কাইলৈ ৰাতিপুৱা হয়তো নিয়ম চিয়ম কৰা টাইমত কাৰেণ্ট নাথাকিব পাৰে, সেইটো কাৰণে আগদিনাখনে ধুই মেলি ৰেডি কৰি কিনে থৈ দিয়া ভাল নহয় জানো? তো ব'লক তেনেহ'লে সেইখন ধুই লওঁ। আৰু মাজতে ইয়াতে এটা কথা কওঁ মানে, তো আপোনালোকে বিশ্বকৰ্মা বুলি মানে সীমা পাৰ হৈ নাযাব। কাৰণ কেলৈ মানে এই আগতেও আপোনালোকে শুনি আহিছে যে বিশ্বকৰ্মা বুলি মানে ভালেমান মানুহৰ মানে ঘটনা হৈ গৈছে, ভালেমান মানুহে কিছুমান মানুহ হেৰুৱাই পেলাইছে। তো আপোনালোকে সেনেকুৱা ধৰণৰ একো নকৰিব, এটা হিচাপত থাকক, ফূৰ্তি কৰক খালি এটা হিচাপত। মোক আপুনি শিক্ষা দিছে বুলি নাভাবিব, মই লগৰ হিচাপে মই আপোনালোকক বন্ধু হিচাপে কৈছোঁ। কোনোবাই আপোনালোকৰ ঘৰত অপেক্ষা কৰি আছে সেইটো কথা এবাৰ চিন্তা কৰিব। তো ফূৰ্তি কৰক কিন্তু মানে নিজৰ এটা আপোনাৰ ধ্যান থৈ কিনে ফূৰ্তি কৰক। তো ব'লক তেনেহ'লে ধুই লওঁগৈ। চাৰ্ফটো মানে এতিয়া মিলাই লওঁ আৰু বাইকখন ধুবলৈ। এয়া অলপ বেছিকৈ দি দিম, এয়া হৈ যাব। তাৰপিছত এইপিনে চাব পাৰে ককাহঁতি কাম লাগি আছে। এয়া চাওক এখন বেৰ দিয়া হৈ গ'ল। এইখন এইফালে এখন দৰ্জা থাকিব মানে, আৰু এইফালে এখন দৰ্জা, এইফালে দৰ্জা হ'ব, এইফালে এখন। তাৰপিছত এইটো টিউবৱেলটো ভিতৰতে থৈছোঁ মানে ককাহঁতি মানে কাম হৈ গৈছে আৰু ভালেমানখিনি। কাইলৈ নাহোঁ বুলি কৈছে ককাহঁতি। ককাই কাইলৈ বোলে একদম পূৰা বিশ্বকৰ্মা বিশ্বকৰ্মা লাগিলে হে নাহে পূৰা নেকি একদম? তো কাইলৈ নাহোঁ বুলি কৈছে বিশ্বকৰ্মাৰ কাৰণে মানে পূৰা ফূৰ্তি লাগিছে। তো ব'লক মই ধুই লওঁ মানে এইখিনি। অলপ পানীটো বেছিকৈ দিম যিহেতু ঠেলাখন বাইকখন আৰু কিবা ধোৱা আছে। অলপ এনেকৈ মিলাই ল'ম আৰু তো হৈ গৈছে মিলোৱা। ব'লক তেনেহ'লে। মাও মানে চাইকেলখন প্ৰথমে ধুই লওঁ যিহেতু মা ডাঙৰ হয় নাই, তো মা বস্তুটো আগত ধুই ল'ব লাগে। তো কাপোৰখন লৈ আহিলোঁ এতিয়া মানে অলপ
এতিয়া মানে মোৰ ফাইনেলি বাইকখন আহি গ'ল আৰু তো আমাৰ ধোৱা মেলা এতিয়া হৈ গ'ল। এয়া চাব পাৰে এইখন বাইকখন একদম মানে নতুন কৰি দিলোঁ সেই ধুই মেলি মজাকৈ। এইখন ঠেলাখন ধুই দিলোঁ। তাৰপিছত এইফালে মাও চাইকেলখন, তো চাইকেলখন একদম নতুন কৰি দিলোঁ দেই। অ' বাইদেউ এইপিনে চাওক, আপোনাৰ চাইকেলখন একদম নতুন হৈ গ'ল। কি ক'ব এতিয়া? অঁ, তো একদম চাইকেলখন যে একদম টিপটপ কৰিলোঁ ধুই মেলি। আপোনাক খবৰ নাই? ভাল লাগিছে। এতিয়া কাইলৈ বিশ্বকৰ্মা পূজা আমাৰ ঘৰত পাতা হ'ব। মই এতিয়া ৰুটি পেকেট দি আছোঁ। ৰুটি খাইছে তো ধুই মেলি আজি চব ৰেডি হৈ গ'ল। তেনেহ'লে কাইলৈ লগ পাম ভিডিঅ'টোৰ লগত। নহ'লে আজিলৈ বাই বাই আৰু। কেইটকা দিলোঁ? 50 টকা কালেকশ্যন আৰু এক প্ৰকাৰে মানে ভালেই কথা ন। কালেকশ্যন নকৰিলে কেনেকৈনো পাতিব। তো যাক যেনেকৈ পাওঁ দিছোঁ আৰু এতিয়া অলপতে কালেকশ্যন কৰি গ'ল। তো ভিডিঅ'টোত নহ'লে কাইলৈ বাকীখিনি দেখাম। তো কাইলৈ লগ পাইছোঁ। সুপ্ৰভাত জনাইছোঁ। আজি মানে যিহেতু বিশ্বকৰ্মা পূজা হয়, কালি মই বস্তু বজাৰ কৰি মেলি চব ৰেডি হৈ গৈছিলে। তো আজি পূজাটো কৰিবলৈ ৰেডি হৈ গৈছে আৰু এয়া নাৰিকল এটা আছে, কাটি লওঁ। তাৰপিছত পূজা কৰিবলৈ চব বস্তু ৰেডি হৈ গৈছে। আপোনালোকক মই দেখাম বাৰু। নাৰিকল চাইকল কাটি মেলি ৰেডি হৈ গ'ল। এতিয়া মানে বাকী বস্তুখিনি দেখাম আৰু কেনেকৈ কি আয়োজন কৰিছোঁ ভিতৰত গৈ কিনে। কেনেকুৱা বিশ্বকৰ্মা পূজা? বিশ্বকৰ্মা পূজা পাতিব লৈছোঁ আৰু তৈয়াৰ কৰা হৈছে। বস্তু পাতি চব নাৰিকল চাইকল কাটি ল'লে ল'ৰাটোৱে, এতিয়া পাতিব আৰু। ব'লক তেনেহ'লে বস্তুখিনি দেখাই দিওঁ ন। আপোনালোকে চাব দেই আমাৰ ঘৰত কেনেকৈ পাতে। তো ব'লক দেৰি নকৰি কিনে বস্তুখিনি দেখাই দিওঁ আপোনালোকক কি মজাকৈ। মানে আমি আৰু এনেকৈ কৰোঁ আৰু এইয়া চাওক, নাৰিকল আছে, কল আছে, তাৰপিছত চানা, মগু, তাৰপিছত এইখিনি আমি চেনিকুটি বুলি কওঁ আৰু। তাৰপিছত এইয়া চাওক, মানে এনেকৈ আয়োজনটো কৰিছোঁ আৰু। বিশ্বকৰ্মা কৃষ্ণ প্ৰভু লগ দিবা আৰু দেই। তাৰপিছত এডাল মালা, তাৰপিছত এইখিনি বস্তু বিশ্বকৰ্মাৰ লগত মানে লোহাৰ বস্তু যিহেতু, সেইটো কাৰণে মানে ইয়াত এনেকৈ থৈ দিছোঁ আৰু নিয়মটোৰ কাৰণে ধোৱা মেলা কৰি মেলি। এইয়া চাওক, এইয়া পাত চাত ৰেডি আছে, প্ৰসাদ খাব লাগিব। তো পূজাটো কৰা এতিয়া দেখাম মানে। তাৰপিছত এজেগাত যাব আছে আৰু এটা বস্তু মোৰ আছে যিহেতু, তাক মানে মালা এডাল পিন্ধাই কিনে আহিব লাগিব। তো চাই থাকক আপোনালোকে। তো ফুটটো মই যিহেতু পূজাটো কৰিলোঁ, মই লৈ ল'লোঁ আৰু নিজে। এতিয়া মাক দি লওঁগৈ এটা। আৰু এজনক দি লওঁ, কেমেৰামেনজনক। তো কেমেৰামেনজন কোন হয় চিনাকি দিম বাৰু এদিনকৈ। খাব দেই বিশ্বকৰ্মা, খাব। ভাল লাগিছে আজি প্ৰসাদ খাবলৈ। তো এতিয়া চয়নিকা অকণমান দি লওঁ। পূজা পাতিছোঁ ন। খাব দেই। তো এতিয়া কেমেৰামেনজনকো অলপ দি দিব লাগিব। তো
চাইকেলখন আৰু ঠেলাখন আৰু মোৰ বাইকখনত ধূপ আৰু মালাকেইটা লগাই লওঁ আৰু প্ৰসাদ কেইটামান খাই লওঁ আৰু এতিয়া প্ৰসাদকেইটা খাই কেনে আপোনালোকক মোৰ আৰু এটা বস্তু যিহেতু যাম বুলি কৈছিলোঁ তাত গৈ কিনে আপোনালোকক দেখামগৈ আৰু এতিয়া তো আহি কিনে পাই গ'লোঁ মই এতিয়া সেয়া চাব পাৰে এয়া অইলৰ কাম চলি আছে আৰু খাট বনি আছে এইফালে নতুন ফাইনেলি মানে আহি কিনে পাই গ'লোঁ জেগাটো এইটো চাব পাৰে এইটো চাওক এইটো দেখা পাইছেনে এইটো মানে মোৰ মেচিন হয় তো বৰ্তমান মানে এতিয়া ভিতৰত আছে অইলৰ খাদৰ ভিতৰত চলি আছে তো এয়া চাব পাৰে এইয়া চাওক এইটো তো এতিয়া মানে ইয়াত ধূপ চুপ জ্বলাম আৰু তো ধূপ চুপ জ্বলাই মেলি তাৰপিছত ঘৰলৈ যামগৈ আৰু তো মেচিনটো মানে এডৰ মেচিন হয় আপোনালোকক দেখাই দিছোঁ এইটো এডৰ এয়া মানে চিষ্টেমবোৰ আৰু ইয়াৰ বাকী ৱেল্ডাৰ হেল্পাৰে জানে কেনেকৈ ইউজ কৰে মইতো বৰ বিশেষ নাজানো ইয়াৰ বিষয়লৈ খালি আৰু আজি বিশ্বকৰ্মা যিহেতু তো মানে অলপ ধূপ চুপ জ্বলাই দিওঁ বুলি আহিলোঁ ইয়াত নিয়মটো কৰি দিবলৈ তো এতিয়া মানে এজন মানুহ চাইছোঁ অলপ মানে কেমেৰাটো ধৰি দিবলৈ ধূপ চুপ জ্বলাই লওঁ তাৰপিছত ঘৰলৈ যাম আৰু তো এইবিলাক খাদৰ কাম চলি আছে মেচিন হয় মেচিন বহিছে মানে মইতো আপোনাৰ এইখিনি কি বস্তু হয় চিনি নাপাওঁ আপোনালোকক মানে দেখাই দিছোঁ চিনি পাবও পাৰে কালি ধুই মেলি থৈ গৈছোঁ বাৰু গধূলি সময়ত মই ফোন কৰিছোঁ ৰাতিপুৱাই যে ধুই দিব দেই মেচিনটো কথা কালি ধুলোঁ তাৰপৰা যোগানো নাই তাত হওঁতে আৰু ভালকৈ চফা কৰিব পাৰিলোহেঁতেন তাৰপৰা ইয়ালৈ আহোঁতে আকৌ তাত ধুই আনিছিলোঁ তথাপিও পূজাৰ দিনাখন অলপ ভালকৈ ধুব পাৰিলোঁ তো মোৰ পূজা কৰি কেনে হৈ গ'ল আৰু এতিয়া মিস্ত্ৰীজনে আৰু হেল্পাৰজনে অলপ পূজা কৰিম কৈছে কিবা কিবি বস্তু লৈ আনিছে চাকি এগত জ্বলাম বুলি কৈছে ভালেই কথা আৰু সেইটিও জ্বলাই লওক তো ষ্টিকাৰ এটা লগাই দিছে সেয়া চাব পাৰে বিশ্বকৰ্মা মজা লাগিছে সেই ষ্টিকাৰটো মেচিনটোৰ কাৰণে বৰ ধুনীয়া আহে তো চাকি গছ জ্বলাবলৈ ৰেডি হৈ গৈছে আৰু এতিয়া চাকি গছ জ্বলাই লওক তো পূজা পাতল কৰি মেলি এতিয়া মই ওলাই আহি গ'লোঁ এতিয়া ঘৰ যাবলৈ আহি গ'লোঁ আৰু তাৰপিছত পূজাটো চাই মেলি কেনেকুৱা পালে আপোনালোকে জনাব মানে যিমানখিনি পাৰিলোঁ সিমানখিনি হিচাপত কৰিলোঁ আৰু এতিয়া ধৰি লওক পূজাই হয় ন অন্তৰপৰা কৰিব লাগে আপোনাৰ যিমান আপোনাৰ খাই মেলিও বা যিমান আপোনাৰ দি মেলি যদি অন্তৰতে মনত যদি একো ভাল এটা অনুভৱ নাথাকে পূজাৰ ভগৱানক লৈ কিনে তেনেহ'লেতো সেইটো পূজা বুলি ভাল বুলি ক'ব নোৱাৰি সেইটো কাৰণে পাতিলোঁ আৰু মনত ভাল এটা অনুভৱ লৈ কিনে তাৰপিছত এতিয়া বৰ্তমান আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই কিনে ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ আৰু তো আজিলৈ বাই বাই